নগাঁও টাউন আৰক্ষীৰ চৰম অভদ্ৰামী বিনা দুখত ফটো সাংবাদিকক প্ৰসাৰ আজিৰ পৰা কিছুদিন পূৰ্বে খোজকাঢ়ি কেদাৰনাথ দৰ্শন কৰি সমগ্ৰ অসমৰ সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা পাপু পেটেলক দেওবাৰে নিশা আৰক্ষীয়ে বিনা কাৰণত মাৰধৰ কৰা কাৰ্যই সমগ্ৰ নগাঁওতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। নমস্কাৰ, মোৰ নাম পাপু পেটেল। যোৱা ৰাতি আমাৰ ঘৰৰ ওচৰতে দেউতাৰ লগত কাজিয়া হ'ল। কাজিয়াটো মই কাজিয়া বেছি হ'ল বুলি মানে দেউতাক ক'লোঁ কি আপুনি ইয়াৰ পৰা গুচি যাওক, ইয়াত থাকিব নালাগে, ইয়াত থাকিলে কাজিয়াটো বাঢ়ি যাব, আপুনি ইয়াৰ পৰা গুচি যাওক। দেউতা গুচি গ'ল। দেউতা গুচি যোৱাৰ পিছত ডেৰ ঘণ্টামানৰ পিছত পুলিচ আহিছে মোৰ ঘৰত, আহি পেলাই দৰ্জা চৰ্জাত লাট মাৰি পেলাই মোক কৈছে ব'ল থানালৈ তই যাব লাগিব। ৰাজেন কোন হয় তোৰ? মই কৈছোঁ ৰাজেন মোৰ দেউতা হয়। কাজিয়া লাগিছিল, কাজিয়াটো মই এৰাই দিছোঁ, দেউতাক কৈছোঁ ইয়াৰ পৰা গুচি যা। তাৰপিছত পুলিচে মোক কৈছে তই থানাত যাব লাগিব, ব'ল মোৰ লগত এতিয়া থানাটোত গাড়ীটোত। মই কৈছোঁ ঠিক আছে ব'লক। গাড়ীত বহাই লৈ মোক পেটত 3-4টা ঘোচা মাৰিছে, চৰ মাৰিছে। মই সুধিছোঁ মই কি কৰিছোঁ, মোৰ ক্ৰাইমটো কি, মই কাৰ লগত কাজিয়া কেছকাল কৰিছোঁ, মোৰ ক্ৰাইম কি, সেইটো কাৰণে কিহৰ কাৰণে মোক মাৰি আছে? কৈছে তই থানাত যাব লাগিব। কৈছোঁ মই থানাত যাম ঠিক, কিন্তু মোৰ লগত মাৰপিট কিহৰ কাৰণে কৰি আছে? একো নকয়। মই তাত লৈ গৈছে, তাত লৈ যোৱাৰ পিছত আকৌ মেডিকেল কৰাইছে, মেডিকেল কৰাই পেলাই থানাত আধা ঘণ্টামান বহাই ৰাখিছে। আকৌ সিহঁতৰে গাড়ীত আকৌ মোক ঘৰত এৰি থৈ গৈছে। সদৰ থানা। জানামতে TSI মানুহ পঠিয়াইছিল। মোক কৈছে তোৰ দেউতাই কাজিয়া কৰিছে, তই এতিয়া থানালৈ যাব লাগিব। মই কৈছোঁ ঠিক আছে। মোক বিনা দুখত মোৰ ক্ৰাইমটো কওক, যে মোক মাৰপিট যে কৰিছে, মোক মূলত কিহৰ কাৰণে মাৰপিট কৰিছে, মোক যে মাৰিছে বিনা মতলবৰ মাৰিছে। মই কৈছোঁ মোৰ ৰেকৰ্ড শুনক, ওচৰে পাছৰে মানুহৰ পৰা ৰেকৰ্ড শুনি লওক, মই কেনেকৈ ল'ৰা মই কাজিয়া কেছকাল কৰোঁ, কিবা কৰোঁ। মই এই ৰিচেণ্ট মই কেদাৰনাথৰ পৰা খোজকাঢ়ি আহিছোঁ, মই তাৰ পৰা অহাৰ পিছত মই এনেকুৱা কাজিয়া কেছকাল কৰিম নেকি? গোটেই ৰাতি মই কান্দিছোঁ। গোটেই ঘৰত গৈছে, য'ত যেনেকুৱা পাইছে লাট চাট মাৰি পেলাই বাচন টাচন পেলাই দিছে। ভাত খোৱা ক্ৰিমিনেলৰ নিচিনা, এনেকুৱা ক্ৰিমিনেলকো নকৰে। পেটত মাৰিছে, জোৰে মাৰিছে, 3-4টা ঘোচা। মই খালি ন্যায় বিচাৰোঁ, মোক যে মাৰিছে কিহৰ কাৰণে মাৰিছে সেই বস্তুটো মই জানিব বিচাৰিছোঁ। মই বোলে কিবা ক্ৰাইম কৰিছোঁ, কাৰোবাক গালিও এটা যদি পাৰিছোঁ মই, তবু কথা বেলেগ। একো নিৰখি মই এনে মোক লৈ গৈ মাৰপিট কৰিছে, আকৌ বহাই ৰাখিছে থানাত আধা ঘণ্টা। কালি মই ভাত খাব পৰা নাই। জানামতে TSI ব্ৰাঞ্চৰ